নমস্কাৰ, পুম্পাচুৰুং মিচিং ৰাঙামাম গীতাৰ মিচিং মৰমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ খিচিৰিৰ এবিধ ৰেচিপি। আশা কৰিছোঁ সকলোৱে ভাল পাব। খিচিৰি বনাবৰ বাবে লৈছোঁ চাউল, মচুৰ দাইল আৰু প্ৰসাদত দিয়া মগুমাহ। চাউলতকৈ অলপ বেছি পৰিমাণে দাইল লৈছোঁ। পাচলিৰ ভিতৰত আছে আলু, গাজৰ, তিয়ঁহ, কাজু বাদাম, কিচমিচ আৰু ঘৰতে নিজে ফ্ৰজেন কৰি ৰখা মটৰ মাহ। সৰু চাইজৰ বিলাহী এটা লৈছোঁ। মছলাৰ বাবে লৈছোঁ তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া ফালি দিছোঁ, গোটাকৈ বাকলি গুচোৱা নহৰু, কাটি লোৱা আদা আৰু পিঁয়াজ। তেল গৰম হোৱাৰ লগে লগে ডালচেনি, ইলাচি আৰু দুটামান লং দিছোঁ, তেজপাত দিছোঁ, গোটা জিৰা অকণমান ফুটাই দিছোঁ। এতিয়া লগে লগে কাটি লোৱা পিঁয়াজ, আদা, নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। দুই তিনি মিনিটমানৰ বাবে এনেদৰে লৰাই ভাজি লৈ এতিয়া দিছোঁ হালধি, সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি এচামুচ দিছোঁ, গৰম মছলা আধা চামুচ দিছোঁ। এতিয়া দিছোঁ পাচলিখিনি। পাচলি নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে, যোনে যি পচন্দৰ পাচলি খায় তাকে দিব পাৰে। পাচলি আৰু মছলাখিনি ভালদৰে মিহলি হৈ যাবৰ বাবে অলপ সময় ভাজি ল'ম। এতিয়া দিছোঁ চাউল, লগে লগে দাইলখিনিও দি দিছোঁ। গোটেইবোৰ ভালদৰে মিহলি হৈ সিজিবৰ বাবে অলপ দেৰি এনেদৰে ভাজি থাকিম। এতিয়া দিছোঁ কাজু, কিচমিচ আৰু মটৰ। এইখিনি দিয়াৰ লগে লগে এতিয়া পানী দিছোঁ। পানীৰ পৰিমাণ অলপ সৰহকৈ দিম। সাধাৰণতে আমি ভাত বনাওঁতে যিমান পানী দিওঁ তাতকৈ দুগুণমান বেছিকৈ পানী দিম। পানীৰ পৰিমাণ অলপ কম হোৱা নিচিনা লাগিলে খিচিৰিখিনি সিজাৰ পিছত গৰম পানী অকণমান দি দিবগৈ পাৰে। এতিয়া কুকাৰৰ ঢাকনি মাৰি 5-6টামান হুইচেল মাৰিব দিম। কুকাৰৰ প্ৰেছাৰখিনি নিজে যাবলৈ দি লৈহে কুকাৰৰ ঢাকনি খুলিব লাগে। এতিয়া আকৌ গেছৰ ফ্লেম অন কৰিম। খুব কম সামগ্ৰীৰে আৰু সহজভাৱে কুকাৰত বনোৱা আমাৰ খিচিৰিবিধ প্ৰায় ৰেডি হ'লেই। এতিয়া দিছোঁ জালুক অকণমান। জালুকখিনি মছলাখিনি ভজাৰ সময়তে দিব পাৰিলেও হয়, কিন্তু নিমখ আৰু জ্বলাৰ সোৱাদখিনি মিলাবৰ বাবে একেবাৰে শেষত দিলোঁ। এতিয়া কাটি লোৱা মান ধনিয়াৰ পাত আৰু নৰসিংহৰ পাতখিনি দি 2 মিনিটমানৰ বাবে ৰাখি গেছৰ ফ্লেম বন্ধ কৰি দিম। গেছৰ ফ্লেম বন্ধ কৰাৰ পাছত এচামুচমান ঘিউ দি মিলাই লৈ অলপ সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিম। এতিয়া এনেদৰে উলিয়াই লৈ কাটি লোৱা কেইটামান পিঁয়াজ, নৰসিংহৰ পাত, কেঁচা জলকীয়া আৰু ঘৰতে বনাই লোৱা আমৰ আচাৰ দি পৰিৱেশন কৰিম। খিচিৰিৰ লগত যদি আচাৰ অকণমান থাকে তেতিয়াহ'লে বেলেগ কোনো ভাজিৰ প্ৰয়োজনেই নাই, নহয় জানো? কেতিয়াবা কম সামগ্ৰীৰে খুব সাধাৰণ আৰু সহজভাৱে বনাই খায়ো ভাল লাগে। বিশ্বকৰ্মা পূজাৰ দিনাখন থিতাতে ভাবি লৈ এনেদৰেই বনাবলৈ চেষ্টা কৰিলোঁ।
যদিহে ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ ধন্যবাদ